নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নৱৰাত্ৰিৰ সময়ত এই 5টা কাম ভুলতো নকৰিব, কৰিলে বিপদ আহে। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়ে বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱৰাত্ৰিৰ 9টি দিনত সুকলমে পাৰ কৰিলে আপোনালোকৰ শুভ হ'ব, কাৰণ এই 9টি দিন অতি মহত্বপূৰ্ণ। সেয়েহে এই 9টি দিনত এইকেইটা কাম আপোনালোকে কেতিয়াও নকৰে যেন। 1 নম্বৰ, নৱৰাত্ৰি প্ৰথম দিনাখন কেতিয়াও ভিখাৰীকে হওক বা অন্য কোনো ব্যক্তিয়ে হওক চাউল দান কেতিয়াও নকৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ অমংগল হয়। 2 নম্বৰ, নৱৰাত্ৰি চলি থকা সময়ত পদুম ফুল অন্য ব্যক্তিক কেতিয়াও দান কৰিব নালাগে, কিয়নো দান কৰিলে নিজৰে বেয়া বুলি কোৱা হয়। 3 নম্বৰতে, নৱৰাত্ৰি সময়ত প্লাষ্টিকৰ বস্তু দান কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ বেপাৰ বাণিজ্যত ক্ষতি সাধন কৰে। 4 নম্বৰতে, নৱৰাত্ৰি সময়ত পিন্ধা কাপোৰ বা পুৰণি কাপোৰ কেতিয়াও দান কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক অশান্তি আহে। 5 নম্বৰতে, নৱৰাত্ৰি দিনা ধাৰ থকা বস্তু যেনে কটাৰী, চাকু, দা, চুৰি এই সামগ্ৰীবোৰ কেতিয়াও দান নকৰিব। ইয়াৰ ফলত ঘৰৰ অশান্তিৰ সৃষ্টি হয়। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই।